গাইজ তো আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ দুটা একদম ধুনীয়া অফাৰ ফ্ৰীতে হাজবেণ্ড পাই আছে আপোনালোকে ঘৰুৱা কাম চব জানে এয়া ঘৰ সাৰাৰ পৰা কাপোৰ ধোৱাৰ পৰা কাপোৰ জপাৰ পৰা চব খালি কণ্টেক্ট কৰিব মোক যদি আপোনালোকক প্ৰয়োজন হৈছে এজন দৰাৰ এক্সাম শেষ হোৱাৰ পিছত দাড়ি অলপ লম্বা হৈ গৈছিলে সেইকাৰণে ভাবিলোঁ যে আজি কাটি দিওঁ সেইকাৰণে দাড়ি আৰু চুলিখিনি আজি কাটি ল'লোঁ মই সন্ধিয়া জয়ছিলে ক'লে যে ক'ৰবালৈ ওলাই যাওঁ সেইকাৰণে এতিয়া আমি দুখীয়া আত্মাকেইটাই ওলাই গৈ আছোঁ এখন সোণৰ নগৰীত সোণ বিচাৰি প্ৰথমতে আমাৰ ভাবিলোঁ যে চিটি চেণ্টাৰ যাওঁ তাৰপিছত ভাবিলোঁ যে আমি বুক ফেয়াৰ যাওঁ কিন্তু একোৱে নিমিলিলে লাষ্টত আমি ফেঞ্চিতে নামি দিলোঁ আৰু ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ বুলিয়ে যাত্ৰা আৰম্ভ কৰি দিলোঁ সোমায়ে আমি ফাৰ্ষ্ট গ'লোঁ ফুড কৰ্টৰ ফালে কি আছিলে খোৱা বস্তু চালোঁ তাৰপিছত জয়ছিল আৰু মই চিকেন ফ্ৰাই খালোঁ আৰু প্ৰাচুৰ্যহঁতে খালে চাওমিন তাৰপিছত মই দেখিলোঁ যে ইয়াতে দেখোন আইচক্ৰীমৰ লগত খেলা চলি আছে সেইকাৰণে অলপ টাইম এই খেলাটোৱে চালোঁ পোৱালীকেইটাই ল'বলৈ চেষ্টা কৰি আছে বাৰে বাৰে আইচক্ৰীমটো কিন্তু ল'ব পৰা নাই দাদা এজনে শক্তি প্ৰদৰ্শন কৰিবলৈ আহিলে ইয়াতে চেলেঞ্জ দিছিলে 2 মিনিটত ওলমি থাকিব লাগিব তেতিয়া কিবা এটা প্ৰাইজ মানে দিয়া হ'ব অলপ টাইম ডান্স কম্পিটিশ্যন চালোঁ তাৰপিছত ভাবিলোঁ যে ঘূৰি যাওঁ ৰাতিও হ'ল যিহেতু আজিৰ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ